হেল্ল' ফ্ৰেণ্ডছ, আজি মই উপস্থিত আছোঁ যুৱ মহোৎসৱ 2024 অনুষ্ঠিত হোৱা ILTK কলেজ লখিমপুৰত। আৰু ৰাতিপুৱা 8মান বজাতে শুই উঠি আমি ৰেডি হৈ গ'লোঁ ইয়াৰ প্ৰথমটো কাৰ্যসূচী পতাকা উত্তোলনৰ বাবে। আৰু তাত আমাৰ ডুমডুমা কলেজৰ পতাকাখন উত্তোলন কৰা হ'ল 72খন পতাকাৰ লগতে। আৰু তাৰ পৰা আহি আমি চালোঁহি কোনফালেনো কি প্ৰগ্ৰেম হৈ আছে বুলি চাওঁ বুলি ক'লোঁ। আৰু ইয়াৰ এখন মঞ্চত হৈ আছিল সভা বিভিন্ন গণ্যমান্য ব্যক্তিসকলৰ দ্বাৰা। তাৰ পাছত ইয়াৰ পৰা আহি আমি অন্য এখন মঞ্চলৈ গ'লোঁ। তাত আছিল আমাৰ প্ৰতিযোগিতা পেইণ্টিঙৰ। আমাৰ লগৰ এজনে তাক বস্তুবিলাক যোগান ধৰি আমি তাৰ পৰা আহিলোঁ। আৰু অৱশেষত আহি পালেহি সকলোৰে আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠান, নাটক প্ৰতিযোগিতা। আৰু আমাৰ নাটকখনো এই প্ৰথম দিনতেই পৰিছিল। এয়া আছিল নাটকৰ কিছু অংশ। আজিলৈ ৰাখিছোঁ দেই।